নচলিব অসমীয়া যুৱক যুৱতী হত্যা কৰা ষড়যন্ত্ৰ নচলিব অসমীয়া বিজেপি গো বেক বিজেপি গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আপোনালোকৰ কিমান টাইম লাগিব দাদা তেনে খবৰ দিছেনে নবা আমাক যাব দিয়ক আমি দিওঁগে আমি নীতিমতে কৈছো আপোনালোকে তলা বন্ধ কৰি দিছে আমি মেমো দিব আহিছো আমি কাজি আমি গুলিবিদ্ধ হবলৈ মন নাই আমি গুলিবিদ্ধ হব মন নাই হয় কোশ্চেন পুট কৰক হয় যেহেতু আজি আমি এজন যুৱকক হেৰুৱাব লগা হ'ল এনেধৰণৰ পন্থা ল'লে তেওঁ আত্মহত্যাৰ নিচিনা দীপাংকৰ গগৈ খুব দুখজনক কথা এইখন চৰকাৰে হিটলাৰী শাসন চলাইছে এইখন চৰকাৰে অসমক শেষ কৰা ষড়যন্ত্ৰ কৰিছে অসমীয়া যুৱক যুৱতী হত্যা কৰাৰ ষড়যন্ত্ৰ চলাইছে আৰু যাতে বহিৰাগত আহি পেলাই অসমত দপদপনি দিব পাৰে তাৰ বাবে সুন্দৰভাৱে বিজেপি এখন নাটক পৰিকল্পনা কৰিছে আৰু এই নাটকত আমাৰ ডেকা ল'ৰা তেজেৰে ফাকু খেলিছে যেনেকৈ এতিয়া অসমীয়া জাগিব হ'ল নহ'লে এই ৰজাই অসমীয়া যুৱক যুৱতী তেজেৰে বনভোজ খাব আৰু আমি যিদৰে এইখন চৰকাৰে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা পৰিচালিত আৰক্ষী বিষয়ে আমাৰ যুৱক যুৱতীসকলক মিছা আলফা সঁচাই কোনো ধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ গুলিবিদ্ধ কৰিছে আত্মহত্যাৰ দ্বাৰা পন্থা বাছি লৈছে আমি গৰিহণা দিছোঁ কাৰণ এইখন চৰকাৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে সেইখনেই হৈছে এনকাউণ্টাৰ যিদৰে চৰকাৰে বিভিন্ন অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন আঁচনি উলিয়াইছে এইখন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নতুন আঁচনি এনকাউণ্টাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই নিজেই কৈছিলে যে আৰক্ষীৰ এটা গুলীয়াৰ ষ্টাইল হ'ব লাগে তেওঁ আৰক্ষীসকলক উদগনি জগাইছে মানে আমাৰ যুৱক যুৱতীসকলক নিঃশেষ কৰি পেলাওক আমাৰ যুৱক যুৱতীসকলক মানসিকভাৱে ভাঙি পেলাওক আজি যদি ঠিক আছে তেওঁলোক যদি আলফালে গৈছিলে কিহৰ কাৰণে গৈছিলে এটা ডাঙৰ প্ৰশ্ন হয় আজি যদি আপুনি ইমানেই উন্নয়ন কৰিছে তেওঁ উন্নয়নৰ যিদৰে ঢাক ঢোল বজায় তেওঁ অভাৰব্ৰিজ ফ্লাইঅভাৰ বহুত ইণ্ডাষ্ট্ৰি খুলিছোঁ তেওঁ কয় যদি সঁচাকৈয়ে কৰিছে আজি যুৱক যুৱতীসকলে কিয় আলফালে গমন কৰিছে তেওঁ সঁচা অৰ্থত কৰ্মসংস্থাপন দিব পাৰিছেনে আজি যদি কৰ্মসংস্থাপন দিব পাৰিলে আমাৰ যুৱক যুৱতী এনেধৰণৰ পন্থা নল'লেহেঁতেন আজি ক্ষুদ্ৰ উদ্যোগবিলাকৰ ক্ষেত্ৰত তেওঁ কি কৰিছে স্মল ইণ্ডাষ্ট্ৰি যিবিলাক আছে তাত তেওঁ কিবা আৰ্থিকভাৱে সহযোগ কৰিছেনে নাই কৰা যাৰ বাবে এনেধৰণৰ কিছুমান হয়তো আমাৰ যুৱক যুৱতীয়ে পন্থা ল'ব পাৰে কিন্তু সেই বুলিয়ে কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ এনেধৰণৰ যে আমাৰ যুৱক যুৱতীসকলক যে আজীৱন ঘূণীয়া কৰিব আমি কেতিয়াও মানি নলওঁ আৰু তেওঁলোকে যদি ইমানেই যদি আলফাক ধৰিব মন আছে তেওঁলোকে ম্যানমাৰক যাওক ঘাটিটো উৎখাত কৰি আনক অসমীয়া স্বাগতম জনাব কিন্তু এনেদৰে অসমীয়া ডেকা ল'ৰা তেজেৰে ফাকু খেলিবলৈ আমি কেতিয়াও নিদিওঁ আৰু কেতিয়াও আমি স্বীকাৰ নকৰোঁ আৰু যিদৰে দীপাংকৰ গগৈ যেনেদৰে চৰম সিদ্ধান্ত ল'লে যোন দোষী হয় যোন আৰক্ষী বিষয়া জড়িত হৈ আছে যাৰ মানসিক অত্যাচাৰ এনেধৰণৰ সিদ্ধান্ত ল'লে তেওঁলোকক ৰিজাৰ্ভ ক্ল'জ কৰিব লাগে তেওঁলোকক তদন্ত আওতালৈ আনিব লাগে আৰু তেনেধৰণৰ ব্যক্তিয়ে যে প্ৰেছ মিট দি আছে সেইটো চৰকাৰখনে ভালদৰে চাব লাগে কাৰণ যাৰ ওপৰত ইতিমধ্যে কেছ ফাইল কৰিছে তেওঁ এনেদৰে মিডিয়াত মানে সুন্দৰভাৱে বক্তব্য দিয়াৰ কোনো যুক্তি নাই আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিজিপি ডাঙৰীয়া যিদৰে তেওঁলোকে তদন্ত কৰিছে তদন্ত সুচাৰুৰূপে কৰক তদন্ত কেৱল তদন্ত আওতাত থাকিলে নহ'ব আৰু শাস্তি দিয়া দায়িত্ব কেৱল আছে ৰাষ্ট্ৰপতি আৰু আদালতৰ কাৰো হাতত নাই আৰু ডিজিপি ডাঙৰীয়াই নিজৰ ইচ্ছা অনুসৰি যধে মধে কেতিয়াও অসমীয়া ডেকাক তেওঁক গুলিবিদ্ধ কৰিব নোৱাৰিব তেওঁৰ ওচৰত যদি প্ৰমাণ আছে তথ্য আছে তেওঁলোকে কৰক সঁচা আলফা যদি ধৰিব নোৱাৰে আমাক যুৱক যুৱতীসকলক উইদাউট প্ৰুফ মিছা আলফা সজাই এনেদৰে যদি আজীৱন ঘূণীয়া কৰিব বিচাৰে আমি কেতিয়াও মানি নলওঁ আৰু অসমীয়া যুৱক যুৱতী তেজেৰে আমি কেতিয়াও ফাকু খেলিবলৈ নিদিওঁ সেইকাৰণে আমি অসম তৃণমূল কংগ্ৰেছ আজি যোৰহাটত একত্ৰিত হৈছোঁ যোৰহাট তৃণমূল কংগ্ৰেছ আৰু আমি ষ্টেটৰ পৰা আহিছোঁ আমি মেমো এখন দিম আৰু আমাৰ তাত উল্লেখ আছে যে যোন জড়িত আছে যোন আৰক্ষী বিষয়া হওক বা যোন জড়িত আছে তেওঁলোকক উচিত তদন্ত দি পেলাই কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে অসমীয়া যুৱক যুৱতী হত্যা কৰা বন্ধ কৰক অসমীয়া যুৱক যুৱতী অসমীয়া নিষেধ কৰা ষড়যন্ত্ৰ নচলিব অসমীয়া নিষেধ কৰা ষড়যন্ত্ৰ নচলিব অসমীয়া নিষেধ কৰা ষড়যন্ত্ৰ নচলিব দীপাংকৰ গগৈৰ হত্যাৰ উচিত তদন্ত লাগে দীপাংকৰ গগৈৰ হত্যাৰ উচিত তদন্ত লাগে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিজেপি গো বেক বিজেপি গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ অসমীয়া নিষেধ কৰা ষড়যন্ত্ৰ নচলিব অসমীয়া নিষেধ কৰা
মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা আৰক্ষী বিষয়া মুৰ্দাবাদ অসমীয়া হত্যা কৰা ষড়যন্ত্ৰ নচলিব অসমীয়া হত্যা কৰা ষড়যন্ত্ৰ নচলিব আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব দোষীক শাস্তি দিবই লাগিব দোষীক শাস্তি দিবই লাগিব বিজেপি গো বেক বিজেপি গো বেক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ অসমীয়া নিষেধ কৰা ষড়যন্ত্ৰ নচলিব 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 ঠিক আছে আমাক নবজাব দিয়ক তেওঁলোকক মাতক অসমীয়া ষড়যন্ত্ৰ কৰা নচলিব অসমীয়া ষড়যন্ত্ৰ কৰা নচলিব অসমীয়া ষড়যন্ত্ৰ কৰা নচলিব অসমীয়া ষড়যন্ত্ৰ কৰা নচলিব গগৈৰ হত্যাৰ উচিত তদন্ত লাগে গগৈৰ হত্যাৰ উচিত তদন্ত লাগে